বন্ধু যেনেকৈ হাবিত ডাঙৰ ডাঙৰ গছ-গছনি থকাৰ কাৰণে হাবিত ছাঁ পৰি থাকে সেইদৰে পৰিয়াল আৰু সম্পৰ্ক যিমানে বেছি আৰু ভাল হয় জীৱনৰ সমস্যাবোৰত সিমানে আনন্দ পোৱা যায় নিজে আঁতৰি গ'লে যদি সকলোৰে ভাল হয় তেন্তে আঁতৰি থকাটো কোনো বেয়া কাম নহয় যেতিয়া নখ বাঢ়ি যায় তেতিয়া কেৱল নখহে কটা হয় আঙুলি নহয় সেয়েহে সম্পৰ্কৰ মাজত যদি ভুল বুজাবুজি হয় তেন্তে ভুলক আঁতৰোৱা সম্পৰ্ক নহয় সক্ষম ব্যক্তি সেইজনেহে যিয়ে নিজৰ লক্ষ্য নিজে নিৰ্ধাৰণ কৰে ইয়াৰ পৰিণামৰ দুখ আনক নিদিয়ে ভাবি চোৱা কপালত যদি লিখাই আছে আগৰ পৰা তেন্তে চেষ্টা কৰি কি লাভ কিন্তু এনেকুৱাটো হ'ব পাৰে কপালত লিখাও থাকিব পাৰে চেষ্টা কৰিলেহে পাবা এইখন পৃথিৱীত প্ৰত্যেকৰে অন্তৰৰ অনুভৱ বেলেগ হয় সকলোৰে ব্যৱহাৰ বেলেগ হয় কিন্তু চকুটো সকলোৰে একেই থাকে মাত্ৰ চোৱা অনুভৱহে বেলেগ হয় অহংকাৰত বুৰ গৈ থকা মানুহে না নিজৰ দুখ দেখে না আনৰ ভাল গুণ দেখে এটা বাণী সদায় মনত ৰাখিবা জীৱনত সদায় শান্ত হৈ থাকিবা নিজকে বহুত শক্তিশালী অনুভৱ কৰিবা কিয়নো গলিত লোহা ঠাণ্ডা হ'লেহে কঠিন হয় গৰম অৱস্থাটো তাক যিকোনো আকাৰলৈ ৰূপান্তৰ কৰিব পাৰি এটা সৰু পৰুৱাই আপোনাৰ ভৰিত কামুৰিব পাৰে কিন্তু আপুনি সেই পৰুৱাটোৰ ভৰিত কামুৰিব নোৱাৰে সেয়েহে জীৱনত কেতিয়াও কাকো সৰু বুলি নাভাবিবা হ'ব পাৰে সি এনেকুৱা কাম কৰি দিব যিটো আপুনি কৰিব নোৱাৰে বন্ধুসকল ভিডিঅ'টো শেষত এটা কথা ক'ব বিচাৰিম শুনাৰ অভ্যাস কৰা ঠাট্টা কৰাৰ মানুহৰ অভাৱ নাই হহাৰ অভ্যাস কৰা কন্দুৱা মানুহৰ অভাৱ নাই ওপৰলৈ উঠাৰ অভ্যাস কৰা তললৈ টনা মানুহৰ অভাৱ নাই মানুহে সাধনৰ দ্বাৰা নহয় সাধনাৰ দ্বাৰাহে মুহূৰ্ত হয় ভাৱৰ দ্বাৰা নহয় নিজৰ ভাৱনাৰ দ্বাৰাহে মুহূৰ্ত হয় আচৰণৰ দ্বাৰা নহয় উচ্চ আচৰণৰ দ্বাৰাহে মানুহ এজন মুহূৰ্ত হয় কেতিয়াও নাভাবিবা তোমাৰ সপোনবোৰ কিয় ফলোৱা নাই এইটো মনত ৰাখিবা সাহসেৰে ধাৰণা কেতিয়াও আধৰুৱা নহয় মাত্ৰ কৰ্ম কৰি যোৱা ফল তুমি অচিৰেই পাবা মই লগ পাম আপোনালোকৰ আন এটা ভিডিঅ' লৈ তেতিয়ালৈকে ধন্যবাদ